এতিয়া দুই বুলি কম নহয় দুটা দিম তেতিয়া দুটা আঙুলি দেখাব লাগিব দুটা আঙুলি দেখালে দুটা ই যে দুটা দেখাই আছে ৰ'ব এনেকৈ চালে আপোনালোকে এইটো ভিডিঅ' একো বুজি নাপায় এতিয়া আহিছোঁ আচল কথাটোলৈ মানে আমি টিম সহায়ৰ পৰা যোৰহাটৰ সৰুচৰাই চাহ বাগিচাৰ পৰ্বতীয়া লাইনৰ এটা দুখীয়া চুবুৰীৰ কাষলৈ গৈছিলোঁ আমি সহায় পৰিয়ালে এনেকৈ দুখীয়া মানুহ পালে মাত লগাবলৈ যাওঁ আৰু সেই উদ্দেশ্যলৈ এইবাৰ আহিছোঁ এই ঠাইলৈ আৰু আহিয়ে এনেকৈ কেইঘৰমান মানুহক গোট খুৱাই অলপ খোৱা বস্তু আৰু পিন্ধিব পৰাকৈ কিছু কাপোৰৰ যোগান ধৰোঁ এয়া তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ আগত দেখুওৱা হৈছে পিছে তাৰ মাজতে এটা কথা হ'ল কি আমি যিমান মানুহৰ বাবে বস্তু নিছিলোঁ ভবাতকৈ মানুহ অলপ বেছি হ'ল তো সেইসকলক দিব নোৱাৰিলোঁ তাৰ বাবে ক্ষমাপ্ৰাৰ্থী আমি নোপোৱাসকলৰ বাবে আকৌ এদিন যাম বুলি তেওঁলোকক কৈ থৈ আহিছোঁ আৰু সেইটো কাৰ্যসূচী সিমানতে খতম কৰিলোঁ দশম কাৰ্যসূচী আমি এক অনানুষ্ঠানিকভাৱে আমাৰ মাজত সৃষ্টি কৰি এইখিনিতে এটা কথা কৈ থওঁ আমি কেইজনমান মানুহ গোট খাই এটা সহায় নামৰ টীম বনাই এনেকুৱা দুখীয়া মানুহবোৰক সহায় কৰি আহিছোঁ আৰু আগলৈ কৰি যাম সেয়েহে আপোনাৰ ঘৰৰ ওচৰত যদি এনেকুৱা কোনোবা দৰিদ্ৰ মানুহ থাকে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে